হেল্ল' হাই নমস্তে বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই মই আছো বৰ্তমান আমাৰ বেটীহঁতৰ স্কুল প্ৰাগজ্যোতি স্কুল প্ৰথমে স্কুলখনৰ বাহিৰখিনি দেখুৱাই লওঁ আৰু ভিতৰত চলি আছে ছায়েন্স এক্সিবিশ্যন লগত আজি শাহু বোৱাৰীৰ চোতালে আহিলে এজনী মৰম লগা ছোৱালী আৰু তাই লৈ আহিলে আমাৰ দুইজনীৰ কাৰণে সুন্দৰ গিফ্ট গোটেইখিনি দেখুৱাম আনবক্সিং ভিডিঅ'টো লাষ্টৰ ফালে প্ৰথমতে চাই লওক আপোনালোকে আমাৰ এই স্কুলখনত আৰু ইয়াৰ ল'ৰা ছোৱালীসকলে কৰা প্ৰেজেণ্টেশ্যনসমূহ আৰু দেই এই এক্সিবিশ্যনবোৰ চাই থকাৰ পিছত যেতিয়া গোটেই ক্লাছৰুমটো চাই শেষ হৈ আহে নহয় তাৰপিছত কয় কি যে বাচ্চাসকলক ৰেটিং কৰিব লাগে আৰে চবেইতো ধুনীয়া কৰিছে কেনেকৈ ৰেটিং কৰোঁ কওকচোন আৰু মানে একদম মনত পাথৰ মানে দিল পে পাথৰ ৰাখি দিলোঁ আৰু ৰেটিং হয় বাৰু কাৰোবাতকৈ কাৰোবাৰ বেছি ভাল লাগিছে কিন্তু সিহঁতে গৈ পোৱাৰ লগে যিমান ধুনীয়াকৈ মাতিছে যিমান ধুনীয়াকৈ এক্সপ্লেইন কৰিছে ইমান হেঁপাহত আমাৰ মুখৰ ফালে চাইছে ন মোৰ ৰেটিং দিবলৈ ইমান দুখ লাগিছে এতিয়া বুজি পাওঁ যে টিচাৰসকলৰ মনৰ অৱস্থা কেনেকৈ হেণ্ডেল কৰে ইমানবোৰ ল'ৰা ছোৱালীক কাকো মানে এনেকুৱা ক'বও নোৱাৰে ন পটককৈ ল'ৰা ছোৱালীবোৰ মুডবোৰ কেনেকুৱাকৈ চেঞ্জ হৈ আছে চাওকচোন কিমান ফূৰ্তি কৰিছে এতিয়া গাৰ্জেনবোৰ গৈ ফটো উঠাইছে মানে মানুহবিলাকক দেখি তেওঁলোকৰ ফূৰ্তিয়ে বেলেগ কিন্তু ৰেটিং দিবৰ সময়ত সঁচাকৈ কৈছোঁ মনটো একদম দুখেৰে ভৰি পৰিছে তথাপিতো আৰু নিয়ম কৰিছে যেতিয়া দিবতো লাগিবই এই শাহুমা দৌৰ দিছে চাহ কি আনিছে আপোনাক দেখিলে একদম মানে ভয় খাই যাব কিন্তু শাহুমা লেটেষ্ট মানে একদম মডাৰ্ণতকৈও ওপৰৰ শাহুমা ভিডিঅ' বনাই আছ নেকি এনে অলপমান একো নহয় অলপমান শাহুমাক চাবৰ কাৰণে কিমান বিচাৰে হয়নে নহয় তো বন্ধু বান্ধৱীসকল বহুত দিন পিছত আকৌ আহিলোঁ শাহু বোৱাৰীৰ শ্বুটিং বহুত দিন চাগে আপোনালোকে ভিডিঅ' পোৱাই নাই ৰৈ আছে বাকী আজি ন বহুত এক্সাইটেড হৈ আছোঁ কাৰণ যেনেকৈ মানে মানুহে যদি কোনোবাক লগ কৰিব আহে না কিমান ভাল লাগে তাতে আকৌ যদি মানে ফ্ৰেণ্ডছ হয় ন য'ত নেকি আমি যিখিনি কাম কৰিছোঁ সেইটোক উৎসাহ জনাবৰ কাৰণে এগৰাকী ফ্ৰেণ্ড আহিছে আৰু ফ্ৰেণ্ডগৰাকীৰ লগত আপোনাক মই চিনাকি কৰি দিম লগতে তাই লৈ আহিছে আমাৰ কাৰণে এটি সুন্দৰ গিফ্ট তো বলকচোন তাইৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ আৰু গিফ্টটো আনবক্সিং কৰোঁ বাই এইটো ন মই আপোনালোকৰ কাৰণে এইটো শাহু বোৱাৰীৰ কাৰণে এইটো গিফ্ট আনিছিলোঁ থেংক ইউ এইটো হৈছে ৰেজিন বাই পাখি মানে আপোনালোকে গম পাইছে চাগে তথাপিতো আনবক্সিং কৰি দেখুৱাওঁ তাৰ আগতে অকণমান পাখিৰ লগত কথা পাতি লওঁ তো পাখি আনবক্সিং কৰাৰ লগতে কথা পাতোঁ তুমি এতিয়া বৰ্তমান কি কৰি আছা আৰু ক'ত থাকা মই একচুৱেলি BSc নাৰ্ছিং থাৰ্ড ইয়াৰ ষ্টুডেণ্ট হয় আৰু মানে BSc নাৰ্ছিং পঢ়ি থকাৰ লগতে মই এটা স্মল বিজনেছ হবি বুলিও ক'ব পাৰে মই এইটো কৰি আছোঁ নিজৰ লাষ্ট 1 year পৰা মই এইটো কৰি আছোঁ আৰু অল অভাৰ আছাম বা অল অভাৰ ইণ্ডিয়াও মই শ্বিপ কৰোঁ বস্তুবিলাক ওকে তো এয়া চাওক মই খুলিলোঁ বক্সটো আৰু বক্সটো এতিয়া কি আছে
ইমান মৰম লগাকৈ সজাই আনিছে, মোক খুলিবলৈ বেয়া লাগিছে, এনেকৈ খুলি দিওঁচোন। ৱাও, এইটো ৰিয়েল ৰছেদি বনোৱা হৈছে, প্ৰিজাৰ্ভ কৰি। আৰু এটা আছে দেই, দেখুৱাই আছোঁ বাৰু। চেইনকেইডাল চাচোন কি মৰম লগা। এইফালে এইটো উপায় নাই, এইটো এনেকৈ উলিয়াবই লাগিব আৰু। এয়া চাওক আমাৰ শাহু বোৱাৰীৰ স্মৃতি। তো বাকী তুমি দিলা গিফ্টটো বহুত ভাল লাগিলে। বাকী যদি কোনোবাই এনেকৈ তোমাৰ তাত বনাব বিচাৰে, মানে ক'ত তোমাক কণ্টেক্ট কৰিব সেইখিনি? মোৰ ইনষ্টাগ্ৰাম আইডি আছে, ইনষ্টাগ্ৰাম একাউণ্টত মোক DM কৰিলে হ'ল। মোৰ ইউটিউব চেনেলো আছে, চেম ৰেজিনছ বাই পাখি নামত। চ' তাতে মোক কণ্টেক্ট কৰিলে হ'ল, আৰু কণ্টেক্ট কৰিলে নিজৰ একৰ্ডিংলি যেনেকৈ বিচাৰে, নিজৰ বাজেটত একৰ্ডিংলি মই সেনেকৈ বনাই দিম। বিয়াৰ বাৰমালা হওক বা এনিভাৰ্চাৰী গিফ্ট বা বাৰ্থডে গিফ্ট যিকোনো বা কি চেইনছ হওক, মই সেইবিলাক চব বস্তু নিজৰ একৰ্ডিংলি কাষ্টমাইজ কৰি যেনেকৈ বিচাৰে তেনেকৈ বনাই দিয়া হয়। আমাক লগ কৰি পাখি গুচি গ'ল, কিন্তু মই এটা বস্তু ক'বলৈ থাকি গ'ল ভিডিঅ'ত। এই যে পেকেজিংটো দেখিছে নহয়, বহুত ভাল হয়। কোনোবাই যদি কুৰিয়াৰ কৰি মানে তাইক বিচাৰে ন, অসমৰ যিকোনো ঠাইতে তাই ডেলিভাৰী দিয়ে, আৰু পেকেজিং সঁচাকৈ বহুত ভাল হয়। মানে ভঙাৰ কোনো চান্সেই নাই, আৰু সেই বস্তুটো এনেও নাভাঙে। আপোনালোকে গমে পায় ৰেজিঙৰ বস্তুবোৰ মানে ভঙাৰ কোনো চান্স নাথাকে। যদিও ভাবে যে পেকেজিংটো কেনেকুৱা আহিব, যদি দূৰৰ পৰা বিচাৰোঁ বেয়াও হ'ব পাৰে নেকি, নহয়। কিন্তু পেকেজিং চাওক, আপোনালোকক দেখুৱাইছে বহুত ধুনীয়া হয় পেকেজিংটো। তো চাওক, বক্সটোত প্ৰথমতে এনেকুৱা ধৰণৰ এইবোৰ দি লৈ পিনে তাত ৰেজিঙৰ মানে বস্তুটো থয়, পিকচাৰটো। তাৰপিছত আকৌ এনেকুৱা ধৰণৰ টিচুৰে ধুনীয়াকৈ পেক কৰি দিয়ে, আৰু যে দূৰলৈ পঠাব লাগে আৰু ধুনীয়াকৈ দিব। এইটো যিহেতুকে তাই হাতত লৈ আহিছে, তো তাৰ কাৰণে মোৰ ওচৰলৈ এনেকৈ আনিছে। বাকী আপোনালোকে কণ্টেক্ট কৰিব, তাইৰ ইনষ্টাৰ লিংকটো মই ভিডিঅ'ৰ তলত দি দিম।